নমস্কাৰ বন্ধুসকল, মই আজি ভূপেন দাক লৈ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ভূপেন দা, তুমি আকৌ আহিবা, সেই সুধা কণ্ঠ, সেই কণ্ঠ সজোতা। তুমি গুচি গ'লা ঠিকনাবিহীন মহাশূন্যলৈ, এৰি থৈ গ'লা সেউজী ৰূপহী অসম। তোমাৰ ট্ৰেজেডিত হিয়া ভুকুৱাই উচুপিছে বিশ্বৰ বিশাল জনগণ। সৃষ্টি কৰিছিলা মহামানৱ আৰু দানৱৰ গান। অগ্নিযুগৰ ফিৰিঙতি হৈ বিভেদৰ বীজ নাহিবলৈ সেই সুধা কণ্ঠ। তুমি আকৌ আহা পুনৰ আমাৰ মাজলৈ। তুমি আহা, তুমি আহিবই লাগিব। তোমাৰ উদ্দীপ্ত কণ্ঠেৰে, সুৰৰ এনাজৰীৰে জাতিটোক পুনৰ বান্ধিবলৈ ভূপেন দা, তুমি আহা, তুমি আহিবই লাগিব। নমস্কাৰ।